আজি দুপৰীয়া মানিমুনিৰ লগত মাছ বনাবলৈ লৈছোঁ। মাছখিনি হাফ ফ্ৰাই হোৱাৰ পিছতে তেল অকণমান দি পেলাই পিঁয়াজ আৰু হালধি দি অকণমান ভাজি লৈছোঁ আৰু তাৰপিছত কাটি লোৱা মানিমুনিখিনি দি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। এখন ভালকৈ লৰাই লৈ অলপ দেৰি ঢাকন দি সিজিবলৈ দিম আৰু এইখিনি 80% হৈ গ'ল। 80% হোৱাৰ পিছতে এইফালে বইল কৰি থোৱা আলুখিনি দিছোঁ। এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু অকণমান পিটিকি দিছোঁ। তেতিয়া জোলখিনি অকণমান ডাঠ হয়, খায়ো ভাল লাগে। আৰু এতিয়া উতলা পানী অলপ দি দিছোঁ। এতিয়া 15 মিনিটৰ কাৰণে ৰাখি থৈ দিম আৰু উতল আহিলেই আৰু এতিয়া হাফ ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। এয়া মাছখিনি দি দিছোঁ আৰু এতিয়া 10 মিনিটমান থৈ দিম। অলৰেডি সিজিলেই। তাৰপিছতে এইখিনি সময়তে মাছখিনি হোৱাৰ সময়তে মই মাছৰ মাথা আৰু আলু মটৰ দি পেলাই জ্বলা ভাজি এখন বনাইছোঁ আৰু এইফালে আজি দুপৰীয়াৰ আহাৰ ৰেডি হৈ গ'ল। মাছ আৰু মানিমুনি, মাছৰ মূৰৰ তৰকাৰী আৰু মাছ ফ্ৰাই। মোৰ আজি দুপৰীয়া থালিখন কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব।